নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি এটা টেকন'লজিৰ লগত জড়িত ভিডিঅ' এটা লৈ আহিছোঁ আৰু ইয়াতে মই কেইটামান চিক্ৰেট শ্বেয়াৰ কৰিম, অৰ্থাৎ কিছুমান ছেটিংছৰ কথা শ্বেয়াৰ কৰিম যিবিলাক হয়তো আপোনালোকে আগতে জনা নাছিল আৰু সেইকাৰণে আপোনালোকৰ মোবাইলৰ ডাটাটো হিচাপতকৈ বহুত বেছিকৈ খৰচ হৈ আছিল আৰু আমি বিভিন্ন ক্ষেত্ৰত আমাৰ যিটো লিমিটেড ডাটা থাকে অৰ্থাৎ 1.5 GB বা 2 GB যিখিনি ডাটা থাকে সেইখিনি শেষ হৈ যোৱাৰ পিছতো আমি বহুত এক্সট্ৰা ডাটা পেক আমি এড কৰিবলগীয়া হয়। গতিকে আজিৰ ভিডিঅ'টোত এইটোৱে আলোচনা কৰিম যে আমি আমাৰ যিটো ডাটা থাকে সেই মোবাইলৰ ডাটাটো কেনেকৈ কমকৈ খৰচ কৰিব পাৰোঁ বা আমি যিবিলাক ভিডিঅ' চাওঁ সেইবিলাকত আমি কেনেকৈ ডাটাটো ছেভ কৰি আৰু যাতে আমি এক্সট্ৰা ডাটা পেকৰ নামত আৰু পইচা খৰচ কৰিবলগীয়া নহয়। ঠিক তাৰ কাৰণে মই কেইটামান ছেটিংছৰ কথা ক'ম আৰু এই ছেটিংছবিলাক মোবাইলত ষ্টেপ বাই ষ্টেপ স্ক্ৰীন ৰেকৰ্ডিং কৰি মই দেখুৱাই দিছোঁ। গতিকে আপোনালোকে ভিডিঅ'টো চাই মোবাইলত যদি এইকেইটা ছেটিংছ কৰি লয় মই গেৰেণ্টি দিব পাৰোঁ 90% মোবাইলৰ ডাটাৰ ইউজ আপোনালোকৰ কমি যাব। গতিকে আহক তেনেহ'লে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আমি প্ৰথম ছেটিংছটো চেঞ্জ কৰিম গুগল প্লে ষ্ট'ৰত। আমাৰ যিবিলাক এপ থাকে সেইবিলাকৰ নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে কিছুমান আপডেট আহি থাকে আৰু এই আপডেটবিলাক আমি নজনাকৈয়ে বেকগ্ৰাউণ্ডত প্লে ষ্ট'ৰত অট'মেটিকেলি আপডেট হৈ যায় আৰু আপডেট হৈ যোৱাৰ কাৰণে আমাৰ মোবাইলৰ বহুখিনি ডাটাই এনেই খৰচ হৈ যায়। গতিকে আমি যেতিয়া প্ৰয়োজন হ'ব বা আমাৰ ডাটা ৰৈ যাব তেতিয়া সেই ৰৈ যোৱা ডাটাৰে আমি এপবিলাক এনেই আপডেট দি ল'ব পাৰোঁ। গতিকে আমাৰ অট'মেটিক যিটো আপডেট হৈ থাকে সেই আপডেটটো আমি বন্ধ কৰি থ'ব লাগে। সেইটো বন্ধ কৰিবৰ কাৰণে প্ৰথমতে আপোনালোকে প্লে ষ্ট'ৰটো অন কৰক, দেন গ' টু দ্য একাউণ্ট, যিটো একাউণ্ট থাকে একাউণ্টৰ প্ৰফাইল থাকে সেইটোত টিপি দিয়ক। দেন গ' টু ছেটিংছত অপশ্যন এটা আছে নেটৱৰ্ক প্ৰিফাৰেঞ্চ বুলি, সেইটোত ক্লিক কৰক। ক্লিক কৰাৰ পিছত আমাৰ যিটো ছেকেণ্ড অপশ্যন থাকিব অটো আপডেট এপছ, তাতে ক্লিক কৰক। ক্লিক কৰাৰ পিছত তিনিটা আকৌ অপশ্যন দেখা পাইছে, তাৰে একেবাৰে শেষৰ অপশ্যন যিটো আছে ডু নট অটো আপডেট এপছ সেইটো চিলেক্ট কৰক আৰু তাৰপিছত অ'কেটো প্ৰেছ কৰি দিয়ক। এতিয়া আমাৰ যিবিলাক এপ থাকিব সেই এপবিলাক অট'মেটিকেলি আপডেট নহয় আৰু আমাৰ যেতিয়া ডাটা ৰৈ যাব মোবাইলৰ তেতিয়াহ'লে আমি নিজৰ ইচ্ছামতে এপবিলাক আপডেট দি ল'ব পাৰিম। গতিকে এইটো আছিল প্ৰথম ছেটিংছ। এতিয়া আমি ছেকেণ্ড ছেটিংছটো কৰিম। আমি যিবিলাক আমাৰ এপ থাকে মোবাইলত সেই এপবিলাকে বেকগ্ৰাউণ্ডত এনেই কিছুমান প্ৰচেছ চলাই থাকে আৰু সেইবিলাকৰ কাৰণে আমাৰ যিবিলাক ন'টিফিকেশ্যন আহি থাকে, মেছেজ আহি থাকে, সেইবিলাক বেকগ্ৰাউণ্ডত এপটোৱে কাম কৰি থাকে কাৰণে আমাৰ এপবিলাকৰ মেছেজবিলাক আহি থাকে। গতিকে এই এপবিলাকে যেতিয়া বেকগ্ৰাউণ্ডত এই প্ৰচেছবিলাক চলাই থাকে তেতিয়া বহুতো ডাটা এনেই ইউজ হৈ যায় আৰু সেইকাৰণে আমি কি কৰিব লাগে, বেকগ্ৰাউণ্ডৰ এই এপবিলাকৰ যিটো ডাটা ইউজেছ সেইটো আমি বন্ধ কৰি থ'ব লাগে। গতিকে আমি আজি যিবিলাক আমাৰ অদৰকাৰী এপছ আছে সেইবিলাকৰ আমি বেকগ্ৰাউণ্ডৰ ডাটাটো অফ কৰিম আৰু সেইটো অফ কৰিবৰ কাৰণে মই দেখুওৱা ধৰণে মোবাইল ডাটা বুলি যিটো অপশ্যন থাকে তাতে আপোনালোকে লং প্ৰেছ কৰক, অৰ্থাৎ 1 ছেকেণ্ডমান টিপি ধৰি থাকক। দেন গ' টু ডাটা ইউজেছ, তাতে দেখা পাইছে আপোনালোকে এটা অপশ্যন আছে ডাটা ইউজেছ বাই এপছ বুলি, তাতে টিপি দিয়ক। ইয়াতে এপবিলাকৰ এখন লিষ্ট ওলাই আহিছে আৰু এই এপবিলাকৰ ভিতৰত যিবিলাক দৰকাৰী আছে সেইবিলাকক বাহিৰে বাকী যিবিলাক অদৰকাৰী এপছ আছে সেই গোটেইবিলাক এপছৰে মই দেখুওৱা ধৰণে আপোনালোকে এপছটোত প্ৰথমতে ক্লিক কৰি দিয়ক। দিয়াৰ পিছত তলৰ ফালে অপশ্যন এটা দেখা পাব বেকগ্ৰাউণ্ড ডাটা বুলি, সেইটো আপোনালোকে অফ কৰি দিয়ক। এইটো অফ কৰাৰ পিছত এপবিলাকে বেকগ্ৰাউণ্ডত আৰু ডাটা ইউজ কৰিব নোৱাৰে আৰু তেতিয়াহ'লে আমাৰ মোবাইলত বহুখিনি ডাটা বাচি যাব। আৰু আমাৰ লাষ্ট দুটা ছেটিং কৰিব আছে, এই দুটা ছেটিংছেই আটাইতকৈ ইম্পৰ্টেণ্ট আৰু এই দুটা ছেটিংছৰ যদি এটাও ছেটিংছ আপুনি নকৰে আপোনাৰ হয়তো বহুতখিনি ডাটা এনেই খৰচ হৈ থাকিব। 3 নম্বৰ ছেটিংছটো আমি এতিয়া কৰিম হোৱাটছএপ আমি সকলোৱে ইউজ কৰোঁ আৰু হোৱাটছএপত আমি বিভিন্ন ধৰণৰ গ্ৰুপবিলাকত আমি এড হৈ থাকোঁ আৰু সেই গ্ৰুপবিলাকত বহুতো ফটো বা ভিডিঅ' শ্বেয়াৰ হৈ থাকে। সেই ভিডিঅ'বিলাক আমি যেতিয়া গ্ৰুপটো অন কৰোঁ তেতিয়া অট'মেটিকেলি ডাউনলোড হৈ যায় বা ফটোবিলাক যেতিয়া আহে আমাৰ সেইবিলাক অট'মেটিকেলি ডাউনলোড হৈ যায়, যিবিলাক আচলতে আমাৰ কেতিয়াবা কিছুমান সময়ত প্ৰয়োজনীয় নহয়। গতিকে আমি কি কৰিব লাগে, যিটো অটো ডাউনলোড আছে সেই অটো ডাউনলোডটো বন্ধ কৰি থ'ব লাগে আৰু যেতিয়া আমাৰ প্ৰয়োজনীয় যিবিলাক ফটো বা ভিডিঅ' আহে সেইবিলাক আমি নিজৰ ইচ্ছামতে ডাউনলোড কৰি ল'ব পাৰোঁ। সেইকাৰণে আমি অটো ডাউনলোডটো বন্ধ কৰি থ'ম। গতিকে সেইটো কৰিবৰ কাৰণে প্ৰথমতে হোৱাটছএপটো অন কৰক। হোৱাটছএপটো অন কৰাৰ পিছত ৰাইট ছাইডে ওপৰৰ পিনে 3টা ডট আছে তাতে ক্লিক কৰক। দেন গ' টু ছেটিংছত একেবাৰে শেষৰ পিনে এটা অপশ্যন আছে ষ্ট'ৰেজ এণ্ড ডাটা বুলি, তাতে ক্লিক কৰক। ক্লিক কৰোঁতে তলৰ ফালে চাওক 3টা অপশ্যন আছে, তাৰে প্ৰথম অপশ্যনটোত মই ছেটিংছটো চেঞ্জ কৰি দেখুৱাম। ঠিক তেনেকুৱাকৈ আপোনালোকে যিটো দ্বিতীয় আৰু তৃতীয় অপশ্যন যিটো আছে হোৱেন কানেক্টেড অন ৱাইফাই আৰু হোৱেন ৰুমিং বুলি, তাতেও ঠিক তেনেকুৱাকৈ আপোনালোকে চেঞ্জটো কৰি ল'ব। এতিয়া প্ৰথম অপশ্যন যিটো আছে হোৱেন ইউজিং মোবাইল ডাটা বুলি, তাতে ক্লিক কৰি দিয়ক। দিয়াৰ পিছত দেখা পাইছে ইয়াতে 4টা বক্স আছে আৰু গোটেইকেইটা বক্সতে ৰাইট চিন বহাই থোৱা আছে, মানে যিবিলাক বক্সত ৰাইট চিন দিয়া আছে সেই বস্তুবিলাক আমাৰ
মোবাইলত অহাৰ লগে লগে অট'মেটিকেলি ডাউনলোড হৈ যায়। আমি এইবোৰ ডাউনলোড বন্ধ কৰিম, গতিকে কি কৰক, ৰাইট চিনডালৰ ওপৰত আকৌ এবাৰ টিপি দিয়ক। টিপি দিয়াৰ লগে লগে ৰাইট চিনডাল আঁতৰি গৈছে। ঠিক তেনেকুৱাকৈ চাৰিওটা বক্সৰ পৰা ৰাইট চিনডাল আঁতৰাই দিয়ক আৰু দিয়াৰ পিছত অ'কেটো প্ৰেছ কৰক। আমি প্ৰথম অপশ্যনটোত চেঞ্জটো কৰিলোঁ, এতিয়া ঠিক তেনেকুৱাকৈ বাকী দুটা অপশ্যনতো আপোনালোকে চেঞ্জটো কৰি দিয়ক। এতিয়া আমি লাষ্টৰ আৰু আটাইতকৈ ইম্পৰ্টেণ্ট ছেটিংছটো কৰিম আৰু মই ছেটিংছৰ গোটেই প্ৰচেছটো স্ক্ৰীন ৰেকৰ্ডিং কৰি দেখুৱাই দিছোঁ। মই ইয়াতে ইউটিউবৰ কথা ক'ম, কিন্তু ঠিক তেনেকুৱাকৈ মোৰ ইনষ্টাগ্ৰামৰটো আপোনালোকক দেখুওৱা আছে। সেইটো চাই আপোনালোকে ইনষ্টাগ্ৰামতো ছেটিংছটো কৰি ল'ব, কাৰণ ইনষ্টাগ্ৰামৰ ভিডিঅ' যিবিলাক আহে সেইবিলাক বহুত হাই কোৱালিটিত প্লে হয় আৰু যদি আমি ডাটা ছেভাৰটো অন কৰি নলওঁ তেতিয়াহ'লে আমাৰ একেবাৰে কম সময়তে মোবাইলৰ ডাটাটো শেষ হৈ যায়। গতিকে আহক আমি ইউটিউবত ছেটিংছটো আগতে চেঞ্জ কৰি লওঁ। ইউটিউবত ছেটিংছটো চেঞ্জ কৰিবলৈ ইউটিউবটো অ'পেন কৰক। তেতিয়া আপোনালোকে ৰাইট ছাইডে ওপৰৰ পিনে দেখা পাব যিটো একাউণ্ট অপশ্যন আছে, তাতে একাউণ্টটোত ক্লিক কৰক। ক্লিক কৰাৰ পিছত একেবাৰে তলৰ পিনে ছেটিংছ বুলি অপশ্যন আছে, ছেটিংছত ক্লিক কৰক। ছেটিংছত যোৱাৰ পিছত তাতে ডাটা ছেভাৰ বুলি এটা অপশ্যন আছে, যিটো ছেকেণ্ড অপশ্যন, সেইটোত ক্লিক কৰক। ডাটা ছেভাৰত যোৱাৰ লগে লগে ইয়াতে বিভিন্ন ধৰণৰ আমি অপশ্যনবিলাক দেখা পাইছোঁ। প্ৰথমত যিটো অপশ্যন অফ হৈ আছে সেই অপশ্যনটো আপোনালোকে অন কৰি দিয়ক। এতিয়া শেষৰ পিনে চাওক, শেষৰ পিনে আৰু দুটা অপশ্যন আছে, চিলেক্ট কোৱালিটি ফৰ এভৰি ভিডিঅ', তাৰে প্ৰথমটো আপোনালোকে অন কৰি দিয়ক। মই অকল ইউটিউব আৰু ইনষ্টাগ্ৰামৰ কথা কৈছোঁ, কিন্তু আপোনালোকে যদি ফেচবুক বা টুইটাৰ এইবিলাকো ইউজ কৰে, তাতে ভিডিঅ'বিলাকৰ যিটো অটো প্লে বুলি অপশ্যন থাকে সেই অটো প্লে অপশ্যনটো আপোনালোকে অফ কৰি দিব আৰু যিটো ডাটা ছেভাৰ আছে সেই ডাটা ছেভাৰটো তাতে বিচাৰি ছেটিংছত আপোনালোকে অন কৰি ল'ব। তেতিয়া আপোনালোকৰ ডাটা বহুতখিনিয়ে ছেভ হৈ যাব আৰু মোবাইলৰ ডাটাটো আপোনালোকে বহুত সময় ইউজ কৰিব পাৰিব। যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু যদি কিবা ছাজেশ্যন থাকে তেতিয়াহ'লে মোক কমেণ্ট ছেকশ্যনত জনাব পাৰে।